অলকানন্দা উঠৰ হাঁহি যেন ৰজনীগন্ধা ফুলৰ পাহি অৰুণিমা হৈ আকাশতে যেন আঁকিলাহি ৰং প্ৰভাততে অচিনা নদীৰ সোঁতে সোঁতে বৈ অচিনা নদীৰ সোঁতে সোঁতে বৈ আহিলা কাষলে অলকানন্দা ওঠৰ হাঁহি যেন ৰজনীগন্ধা ফুলৰ পাহি তুমি যে আছিলা যেন শৰততে শেৱালি বুটলি আপোন পাহৰা হৈ কিনো মোহনীয়া লাজুকী নয়না মৰম তোমাৰ যুগমীয়া অলকানন্দা ওঠৰ হাঁহি যেন ৰজনীগন্ধা ফুলৰ পাহি অৰুণিমা হৈ আকাশতে যেন আঁকিলাহি ৰং প্ৰভাততে তোমাকে ভাবি কিয় তুমি আহি জ্বলালা অগ্নি নীৰৱতা মোৰ ভাঙি হৈ প্ৰজাপতি মন পদূলিতে উৰাহতে পাখি মেলি অলকানন্দা ওঠৰ হাঁহি যেন ৰজনীগন্ধা ফুলৰ পাহি অৰুণিমা হৈ আকাশতে যেন আঁকিলাহি ৰং প্ৰভাততে অচিনা নদীৰ সোঁতে সোঁতে বৈ অচিনা নদীৰ সোঁতে সোঁতে বৈ আহিলা কাষলে অলকানন্দা ওঠৰ হাঁহি যেন ৰজনীগন্ধা ফুলৰ পাহি
নাওলৈ আনিম গৈ বোকাৰে পদুমৈ সাঁতুৰি আনিম গৈ তোৰে মৰমৰে সৰগী পৰশে সাহসী কৰিছে মোক নাওলৈ আনিম গৈ বোকাৰে পদুমৈ সাঁতুৰি আনিম গৈ তোৰে মৰমৰে সৰগী পৰশে সাহসী কৰিছে মোক ৰয়া ফোন কৰি আছো ৰ'বা ঠিক আছে আকাশৰ ভিউটো বহুত ভাল লাগিছে এইটো উত্তৰ গুৱাহাটী মাজগাঁও হয় গলে হক বৰলৈ ভয় নাই মোৰ দুবাহুত শিপাইছে মৰমে হলে হক বৰলৈ ভয় নাই মোৰ দুবাহুত শিপাইছে মৰমে দুবাহু মেলি সাঁতুৰি নাদুৰি দুবাহু মেলি সাঁতুৰি নাদুৰি বোকা পানী নেওচি কাষৰলে আনি বোকা পানী নেওচি কাষৰলে আনি ৰাখিম বুকুতে ৰয়া যাব পাৰে ফুৰিব পাৰে কৰা বিৰি নাই দিব দলিচা পাৰি নৈৰে বোকাৰে লম ঠাই মচি কৰা বিৰি নাই দিব দলিচা পাৰি নৈৰে বোকাৰে লম ঠাই মচি জোনাকে যাচিব ফুলে পাহ জোনালী জোনাকে যাচিব ফুলে পাহ জোনালী মৰমক পাবই বিচাৰি মৰমক পাবই বিচাৰি হেঁপাহৰ নপলাই এইটো হৈছে ব্ৰহ্মপুত্ৰৰ
কিন্তু অলপ আগলৈ গ'লে আমাৰ এটা ঘাট আছিলে শিলসাপু ঘাট, যিটো ঘাটৰ পৰা ইয়াৰ পৰা ফেঞ্চি বজাৰলৈকে আমি যাত্ৰা কৰিছিলোঁ নাৱেদি। কিন্তু ইয়াতে এটা এক্সিডেণ্ট হৈছিলে 5 ছেপ্টেম্বৰ আছিলে। 5 ছেপ্টেম্বৰত এক্সিডেণ্টটো হোৱাৰ পিছত মানে ইয়াতে ঘাটটো বন্ধ কৰি দিয়া হৈ গ'ল। সকলো নাৱৰ সুবিধা সকলো বন্ধ কৰি দিয়া হ'ল। এতিয়া জাহাজ চলে, টাইমলি জাহাজ চলি আছে। এইখন আহিছে আপোনাৰ মধ্যম খণ্ডৰ পৰা, মই জুম কৰি দেখুৱাইছোঁ বাৰু, এটা ক্লিয়াৰ নহ'লেও দৰ্শকে হয়তো দেখিব পাৰিব। এইখন হৈছে আপোনাৰ ৰজাদুৱাৰ ঘাটৰ পৰা আহিছে। এইটো লাগিব আপোনাৰ ফেঞ্চি বজাৰ ঘাটত, ফেঞ্চি বজাৰত লাগিব এইটো। এনেকৈ 3টা ঘাট বৰ্তমান ব্ৰহ্মপুত্ৰত চলি আছে আমাৰ উত্তৰ গুৱাহাটী সংযোগ কৰিবলৈ। এইটো এটা হৈছে, এইটো নতুন প্ৰকল্প চলি আছে। এইটো আপোনাৰ ৱাটাৰ ছাপ্লাই বুলিয়ে ক'ব লাগিব। ইয়াৰ পৰা মানে ডাইৰেক্ট পানীটো দিব। আগতে যিটো আছিল সেইটো হয়তো বন্ধ হৈ যাব। তো তাৰপিছত এইটো চলি আছে। এইটো কাৰ্য সম্পূৰ্ণ হোৱা নাই কাৰণে এইটো বৰ্তমান ষ্টাৰ্ট হোৱা নাই আৰু। উঠি গৈ আছোঁ, আন্ধাৰে হ'ল, অলপ ভয়ো লাগে। ৰাস্তাটো মানে বহুত আন্ধাৰটো গৈ আছোঁ। বাপৰে, এইবোৰ ঘৰ আছিল আপোনাৰ আগতে, মানে যিটো আমাৰ চক্ৰান্ত দেৱালয়ৰ ব্ৰাহ্মণ আছিলে, তেওঁলোকৰ কাৰণে এইটো মানে ঘৰ বনোৱা আছিল আৰু, য'ত মানে তেওঁলোকে থাকিব পাৰে। বাপৰে, ইমান পিছল। লাহে লাহে বহুত পিছল আছে। এতিয়াতো ভূত বাংলা বুলি ক'বলৈ সংকোচ নকৰোঁ আৰু অলপ, ভূত বাংলা বুলি কোৱা নিচিনা। কিন্তু ৰাস্তাটো ভাল, আগতে এনেকুৱা নাছিলে। আগতে একদম মানে ইমান বেয়া ৰাস্তা আছিলে যেন এখন ভৰি পিছল খোৱাৰ লগে লগে মানে গৈ পেলাই তলত পৰিম যেন, এনেকুৱা ধৰণৰ ৰাস্তা আছিল। কিন্তু এতিয়া বহুতখিনিয়ে ভাল হৈছে, ঠাণ্ডা পৰিৱেশ, চাৰিওফালে গছ গছনি, একদম ধুনীয়া নদীৰ হাৱা, বিৰাট ধুনীয়া পৰিৱেশ। এইটো হৈছে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ ফেৰী সেৱা পাৰঘাট। এইটো ফেৰী গৈছে মানে উত্তৰ গুৱাহাটীৰ পৰা ডাইৰেক্ট যাব ফেঞ্চি এইটো ফেৰী যাব। একমাত্ৰ মাজগাঁও, উত্তৰ গুৱাহাটী মাজগাঁৱৰ এইটো ফেৰী সেৱা হয়। ইয়াৰ পৰা মোটামুটি 2 কিলোমিটাৰ দূৰতহে অৱস্থিত মধ্যম খণ্ড ফেৰী, মধ্যম খণ্ড পাৰঘাট। তাৰ পৰা আকৌ 1 কিলোমিটাৰ দূৰত অৱস্থিত ৰজাদুৱাৰ পাৰঘাট। এই 3টাই পাৰঘাট আমাৰ এই 3টাই উত্তৰ গুৱাহাটীবাসীক সকাহ দিয়ে, গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাতায়াতৰ সুবিধা কৰি দিয়ে। লুইতৰ পাৰৰে আমি দেখা